নমস্কাৰ বন্ধুসকল, অসমীয়া হেল্থ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম টপ 5 কেমিকেল ফ্ৰী ফেচ ৱাছ ক্ৰীমৰ বিষয়ে, য'ত কেমিকেলৰ পৰিমাণ প্ৰায় 0% বুলি আপুনি ধৰি ল'ব পাৰে আৰু সকলো ধৰণৰ স্কিনৰ ক্ষেত্ৰত আপুনি এই পাঁচোটা ফেচ ৱাছ ক্ৰীমে ইউজ কৰিব পাৰিব, মানে যেনে অইলি স্কিন, ড্ৰাই স্কিন বা চেনচিটিভ স্কিন আদি যিকোনো ধৰণৰ স্কিনৰ লোকসকলে এই পাঁচোটা ফেচ ৱাছ ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব। এই পাঁচোটা ফেচ ৱাছ ক্ৰীমৰ লিংকসমূহ তলৰ ডেছক্ৰিপশ্যনত দি দিম। আপুনি ডেছক্ৰিপশ্যনত গৈ ফেচ ৱাছ ক্ৰীমকেইটাক অনলাইনত অৰ্ডাৰ কৰিব পাৰিব। বন্ধুসকল, আজিকালি বহুত প্ৰকাৰৰ ফেচ ৱাছ ক্ৰীম বজাৰ আৰু দোকানবোৰত পোৱা যায়। এই ক্ৰীমবোৰত হয়তো হাৰ্মফুল কেমিকেলৰ পৰিমাণ বেছিকৈ থাকে, যাৰ ফলত সেই ক্ৰীমবোৰৰ পৰা আপোনাৰ স্কিনখনৰ ক্ষতিও হ'ব পাৰে। সেইকাৰণে আপুনি বজাৰত পোৱা যিকোনো ধৰণৰ ক্ৰীমেৰে আপুনি ফেচ ৱাছ নকৰিব। বন্ধুসকল, মই এই ভিডিঅ'টোত আপোনালোকক টপ 5 ফেচ ৱাছ ক্ৰীমৰ বিষয়ে জনাম, য'ত মোটামুটি আপোনাৰ কেমিকেলৰ পৰিমাণ প্ৰায় 0% মানহে আছে। এই আটাইকেইটাৰে ক্ৰীমৰ নামসমূহ মই ভিডিঅ'টোত কৈ দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আমাৰ তালিকাত থকা টপ 5 ফেচ ৱাছ ক্ৰীমৰ ভিতৰত 5 নম্বৰতে কেমিকেল ফ্ৰী ফেচ ৱাছ ক্ৰীমবিধৰ নাম হৈছে biotiquebiomeemfacewash। এই ক্ৰীমবিধে স্কিনৰ ওপৰৰ অংশসমূহ ক্লিন কৰাৰ লগতে ভিতৰৰ অংশসমূহৰলৈকে ক্লিন কৰি দিয়ে। ইয়াত আপোনাৰ অশ্বগন্ধা, কুলঞ্জনা, নিমপাত, নাৰিকল তেল, অৰিঠা বা মণিছালৰ গুটি আদি প্ৰাকৃতিক ঔষধি গুণ থকা প্ৰাকৃতিক উপাদানসমূহৰ মিশ্ৰণ থকাৰ বাবে এই ফেচ ৱাছ ক্ৰীমবিধ 100% কেমিকেল ফ্ৰী হয় আৰু আপুনি এই ক্ৰীমবিধক ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, 4 নম্বৰ ক্ৰীমবিধৰ নাম হৈছে ৱাও স্কিন চাইন্স ব্ৰাইটনিং ভিটামিন চি ফেচ ৱাছ। বন্ধুসকল, অন্যসমূহ ফেচ ৱাছ ক্ৰীমে মাত্ৰ আপোনাৰ ফেচখন ক্লিনহে কৰে, কিন্তু এই ৱাও স্কিন চাইন্স ব্ৰাইটনিং ভিটামিন চি ফেচ ৱাছ ক্ৰীমবিধে আপোনাৰ স্কিন ক্লিন কৰাৰ লগতে আপোনাৰ মুখলৈ ব্ৰাইট আৰু গ্ল'য়িঙৰ মাত্ৰা বঢ়াই দিয়ে। ইয়াতে আপোনাৰ মালবেৰী এক্সট্ৰেক্ট বা ননী গুটি, লেকৰাইচ এক্সট্ৰেক্ট বা জ্যেষ্ঠ মধু, ভিটামিন চি, লেমন এচেঞ্চিয়েল অইল বা নেমু ৰসৰ তেল আৰু অৰেঞ্জ এচেঞ্চিয়েল অইল বা কমলা টেঙাৰ তেল আদিৰ পৰিমাণসমূহ আছে। বন্ধুসকল, চাবলৈ গ'লে এই ফেচ ৱাছ ক্ৰীমবিধ 100% কেমিকেল ফ্ৰী নহয়, কিন্তু বজাৰবোৰত পোৱা সাধাৰণ ফেচ ৱাছ ক্ৰীমবোৰতকৈ এই ৱাও স্কিন চাইন্স ব্ৰাইটনিং ভিটামিন চি ফেচ ৱাছ ক্ৰীমবিধ বহুগুণে ভাল, কাৰণ এই ক্ৰীমবিধ পেৰাবেন ফ্ৰী আৰু ছালফেট ফ্ৰী আৰু ইয়াতে অৰেঞ্জ এচেঞ্চিয়েল অইলৰো মিশ্ৰণ আছে। বন্ধুসকল, 3 নম্বৰ ফেচ ৱাছ ক্ৰীমবিধৰ নামটো হৈছে মামাআৰ্থ উপটান ফেচ ৱাছ। এই ফেচ ৱাছ ক্ৰীমবিধক ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ আশংকা কৰিবলৈ বা ভাবিব নালাগে, কাৰণ এই ফেচ ৱাছ ক্ৰীমবিধ ছালফেট ফ্ৰী আৰু পেৰাবিন ফ্ৰী ফেচ ৱাছ আৰু ইয়াতে হালধি, কেৰট ছেড অইল, ৰাইচ এক্সট্ৰেক্ট, ছেফ্ৰন এক্সট্ৰেক্ট আৰু ৱালনাটছৰ মিশ্ৰণসমূহ আছে, যিয়ে আপোনাৰ স্কিনখন উজ্জ্বল কৰি ৰখাত সহায় কৰে। গতিকে আপুনি মামাআৰ্থ ফেচ ৱাছ ক্ৰীমবিধ ব্যৱহাৰ কৰিব পাৰে। আৰু এই ক্ৰীমবিধ পাৰচেছ কৰিব বিচাৰিছে যদি তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকটোৰ সহায়েৰে ক্ৰীমবিধ পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, আমাৰ তালিকাত থকা টপ 5 ফেচ ৱাছ ক্ৰীমৰ ভিতৰত 2 নম্বৰ ফেচ ৱাছ ক্ৰীমবিধৰ নাম হৈছে খাদি এল'ভেৰা ফেচ ৱাছ। এই ফেচ ৱাছ ক্ৰীমবিধ কেমিকেল ফ্ৰী আৰু প্ৰাকৃতিক উপাদানসমূহৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ই আপোনাৰ স্কিন ক্লিন কৰাৰ লগতে স্কিনৰ ডেড স্কিনসমূহকো আঁতৰ কৰি দিয়ে, কাৰণ এই ক্ৰীমবিধে স্কাৰ্পৰো কাম কৰে। ইয়াতে আপোনাৰ এল'ভেৰা, ৰাইচ ব্ৰেন, এপ্ৰিকন, ৱালনাট, নিম এক্সট্ৰেক্ট, ৰ'জ এক্সট্ৰেক্ট আৰু পিউৰিফাই ৱাটাৰ আদিৰ উপাদানসমূহ আছে, কাৰণে এই ফেচ ৱাছ ক্ৰীমবিধ 100% কেমিকেল ফ্ৰী হয় আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, টপ 5 ফেচ ৱাছ ক্ৰীমৰ ভিতৰত আটাইতকৈ বেষ্ট আৰু 1 নম্বৰ আৰু 100% কেমিকেল ফ্ৰী ফেচ ৱাছ ক্ৰীমবিধৰ নাম হৈছে গ্ৰীণবেৰীঅৰ্গেনিক্স চাৰকোল ফেচ ৱাছ।
যদিহে আপুনি আপোনাৰ কাৰণে 100% কেমিকেল ফ্ৰী ফেচ ৱাছ ক্ৰীম বিচাৰিছে তেতিয়াহ'লে এই গ্ৰীণবেৰী ফেচ ৱাছ ক্ৰীমবিধ আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই ক্ৰীমবিধ 100% কেমিকেল ফ্ৰী কৰি প্ৰস্তুত কৰা হৈছে। বন্ধুসকল, এই ফেচ ৱাছ ক্ৰীমবিধত চাহপাতৰ মিশ্ৰণ ব্যৱহাৰ কৰি বনোৱা হৈছে। এই ক্ৰীমবিধে আপোনাৰ স্কিনৰ ভিতৰলৈকে ক্লিন কৰে আৰু লগতে ইনফিউৰিটি হোৱাৰ পৰাও দূৰত ৰাখে। আৰু এই ফেচ ৱাছ ক্ৰীমবিধ 100% হাৰ্বেল আৰু নেচাৰেল ইনগ্ৰেডিয়েণ্টছৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এইকাৰণে এই ক্ৰীমবিধক আমাৰ তালিকাত 1 নম্বৰত ৰখা হৈছে। বন্ধুসকল, টপ 5 ক্ৰীমৰ আটাইকেইটাৰে লিংকসমূহ মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকসমূহৰ জৰিয়তে ফেচ ৱাছ ক্ৰীমকেইটা কিনিব পাৰিব। বন্ধুসকল, টপ 5 ফেচ ৱাছ ক্ৰীমৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনাৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।